হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মই বুলটি আজি আপোনালোকৰ ওচৰলৈ আকৌ এযোৰ ফেব্ৰিক এপ্লিকৰ কাপোৰ লৈ আহিছোঁ আৰু ডিজাইনটো হৈছে কপৌ ফুলৰ ডিজাইন। এতিয়া বিহু ছিজন চলি আছে, সকলোৱে বিহু বিশেষকৈ কাপোৰ বনাইছে আৰু ময়ো ভাবিলোঁ কপৌ ফুলৰ ডিজাইনৰ এযোৰ কাপোৰ বনাওঁ। আৰু আচলতে কাপোৰযোৰ কেতিয়াবাই আৰম্ভ কৰিছিলোঁ, কিন্তু কৰি শেষ কৰিবলৈহে মানে দিগদাৰ হ'ল। মাজতে বেলেগ কাপোৰ কৰিলোঁ আৰু দেখিবলৈ পাইছে প্ৰথমে মই কাপোৰযোৰত ডিজাইনটো আঁকি লৈছোঁ। তলত বগা কাগজত মানে ডিজাইনটো আঁকি পেলাই তাৰপিছত কাপোৰখনৰ তলত আঁকি ল'লোঁ আৰু সেইদৰে মই ডিজাইনটো আঁকিলোঁ। আৰু তাৰপাছত মই গ্ৰীণ কালাৰটো লৈ লৈছোঁ। গ্ৰীণ কালাৰটোৰে মই পাতখিনি দি দিছোঁ আৰু ওপৰৰ ফালেও পাত দিছোঁ দুখিলা। আৰু মই এতিয়া আৰু এইটো হৈছে আৰু এই কালাৰটো হৈছে পাৰ্ল মেটেলিক গ্ৰীণ কালাৰটো হয় এইটো, আৰু যিটো মানে অকণমান ডেজলিং দি থাকে সেইটো গ্ৰীণ কালাৰ। আৰু দেখিবলৈ পাইছে অকণমান জিলিকি আছে গ্ৰীণ কালাৰটো। আৰু বৰ বিশেষ ডিজাইন দিয়া নাই, জাষ্ট ফ্লাৱাৰ লেছখিনি লগাই দিছোঁ আৰু ফেব্ৰিক কৰি দিছোঁ। মানে বৰ বিশেষ ডিজাইন দিয়া নাই আৰু ষ্ট'ন লগাই দিছোঁ। আৰু এয়া মাজৰ ফুলপাহৰ মাজৰ যিডাল ঠাৰি থাকে সেই ঠাৰিডাল দিছোঁ গ্ৰীণ কালাৰ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ইয়াত মই ফুলবোৰ লগাবৰ কাৰণে ফেব্ৰিক গ্লু আঠাটো ইউজ কৰিছোঁ আৰু ব্ৰাছ মই ৰাউণ্ড ব্ৰাছ ইউজ কৰিছোঁ, সৰু ব্ৰাছ। ডাঙৰ ব্ৰাছ ইউজ কৰিলে অকণমান শকত হৈ যায়, সেইকাৰণে মিলাবলৈও দিগদাৰ হয়। আৰু সেইকাৰণে মই মানে সৰু ব্ৰাছ এডাল ইউজ কৰিছোঁ আৰু ভিডিঅ'টো মই স্পীড কৰি দিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বুলটি চুম বুলি আছে। আৰু যিসকলে ফেচবুকত চাই আছে, মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, বুলটি চুম আছে। আৰু ইনষ্টাগ্ৰামতো মোৰ পেজ এটা আছে, একাউণ্ট এটা আছে, গতিকে আপোনালোকে ফ'ল' কৰি দিব আৰু ভিডিঅ'সমূহ চাই থাকিব। মই কাপোৰ বনোৱাৰ ভিডিঅ' দি থাকোঁ মাজে সময়ে, গতিকে চাই থাকিব। ভিডিঅ'সমূহত ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু এয়া ফেব্ৰিকৰ কামখিনি প্ৰায় হৈ গৈছেগৈ। এতিয়া মই ফ্লাৱাৰ লেছখিনি দি লৈছোঁ, এনেকৈ সজাই লৈছোঁ কালাৰখিনি মিলাই। আৰু কালাৰখিনি এবাৰ মিলাই লোৱাৰ পাছত ইয়াত মই ফেব্ৰিক গ্লু আঠাটোৱেদি মানে ফুলকেইপাহ লগাই দিম। ইয়াত দেখিছেনে ফেব্ৰিক গ্লু আঠাটোৱেদি, আৰু আঠা সৰহ সৰহকৈ দিছোঁ দেই। আপোনালোকেও যদি বনায় এনেকুৱা কাপোৰ ফাৰ্ষ্ট টাইম কোনোবাই যদি নাজানে, মই কৈ দিছোঁ আঠাটো সৰহ সৰহকৈ দিব, তেতিয়া ফুলবোৰ ধুলেও মানে এৰ খাই নাযায়। আৰু আঠাটো লগাই দিয়াৰ পাছত অকল হাতেৰে হেঁচি দিয়া নাই, মই আঠাটোৰ যিটো বটলটো সেইটোৱেদিও অকণমান হেঁচি দিছোঁ, যাতে ধুনীয়াকৈ লাগি ধৰে ফুলপাহ। আৰু ফুলকেইপাহ এনেকৈ দি লোৱাৰ পাছত একেবাৰে তলত কলি হিচাপে দিবৰ কাৰণে এই ফুলকেইপাহৰে মানে অকণমান অকণমান কাটি পেলাই দুপাহ দুপাহকৈ কাটি পেলাই, ইয়াত দেখিছেনে দুপাহ দুপাহকৈ কাটি পেলাই মই ইয়াত লগাই দিছোঁ। এইটো কলি হিচাপে আছে তলত অকণমানকৈ, তলত যিফালে অকণমানকৈ ফুলবোৰ থাকে পাহিবোৰ, সেইটো দিছোঁ। আৰু আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া মই ফুলৰ মাজত ষ্ট'ন লগাই দিম। ষ্ট'নটো মই সাধাৰণতে এটা ষ্ট'নেই ইউজ কৰোঁ, অকণমান হোৱাইট কালাৰ টাইপৰ যিটো সৰু সৰু সেইটো ইউজ কৰোঁ। আৰু এই ফুলপাহতো মই এইটো ষ্ট'নেই ইউজ কৰিছোঁ। আৰু এয়া দেখিছে ষ্ট'নটো লগাই দিছোঁ। আৰু ফটোত কেনেকুৱা লাগিছে আপোনালোকৰ নাজানো, বা ভিডিঅ'ত কেনেকুৱা লাগিছে নাজানো, কিন্তু ওচৰৰ পৰা কাপোৰযোৰ বহুত বেছি ধুনীয়া লাগিছে। আৰু কাপোৰযোৰ কৰি হৈ গৈছে, ইতিমধ্যে ৰেডি টু ৱেৰো কৰা হৈ গৈছে। আৰু কাপোৰযোৰৰ সম্পূৰ্ণ লুকটো হৈছে এইটো, বৰ্ডাৰলেছ লগাই দিয়া হৈছে আৰু মণিলেছ লগাই দিয়া হৈছে আঁচলত। গতিকে কাপোৰযোৰ যদি আপোনালোকৰ পচন্দ হয় আৰু ল'ব বিচাৰে, তেন্তে হোৱাটছআপত কণ্টেক্ট কৰিব। স্ক্ৰীণত হোৱাটছআপ নাম্বাৰ দি থোৱা আছে, সেইটোত ইনবক্স কৰিব। থেংক ইউ।